ৰোগ একেই ৰোগী বেলেগ, ৰোগ একেই স্থান বেলেগ, ৰোগ একেই চিকিৎসালয়ৰ পৰিৱেশ বেলেগ। 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৃত্য কৰি নিৰ্বাচনত জয়ী হোৱাৰ দৰে এইবাৰ আমাৰ অসমতো COVID-19 আক্ৰান্ত ৰোগীৰ নৃত্য কৰি কৰোনা মহামাৰীক জয় কৰাৰ প্ৰয়াস। আজি আমি আপোনালোকক দেখুৱাইছোঁ তেনে এক দৃশ্য। ৰাজ্যৰ কৰোনা আক্ৰান্ত ৰোগীৰ এনেদৰে নৃত্য কৰা দেখি ছ'চিয়েল মিডিয়াত বিভিন্নজনৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। ভিডিঅ'টো ধেমাজি জিলাৰ চিলাপথাৰ COVID-19 চিকিৎসালয়ৰ। ৰোগ যিয়েই নহওক, ৰোগীৰ মনোবলটোহে গুৰুত্বপূৰ্ণ কথা। মনোবল যদি দৃঢ় হয়, আমি যিকোনো মহামাৰীকে পৰাস্ত কৰি সুস্থ হ'ব পাৰিম। তাৰে এক সুন্দৰ উদাহৰণ ধেমাজি জিলাৰ চিলাপথাৰৰ COVID-19 চিকিৎসালয়ৰ ৰোগীকেইজন।